Hey guys, welcome to my channel Gaolia Swali Sumsum. YouTube eta moi notun channel khulisu. Bhabisu ki dim ki nidim. Tare mur kapur kejuman collection dekhao. Apnaloke sauk aru kenekwa hoy comment ot janaba. Ahok kapur keju. Ezur mix pat kapur. Ezur green color. Tat golden color full ase. Aru blue pink. Okon আছে দেখিছে এখন মেখেলাখন এইখন ইয়াৰ চাদৰখন দেখাইছো এইখন চাদৰখন গুটেখনতে ফুল আছে ইয়া তাত ব্লু আৰু পিংক একে আৰু পটিটোত এনেকে অলপ ফুল লতা নিচিনা আছে ইয়া এজো ইয়াৰ ব্লাউজটো মই সিম্পল কে চিলাইছো ৰাউন্ড দি এইটো আৰু এজো পলিপাট কাপোৰ ব্লু কালাৰ তাত পিংক আছে আৰু ব্লু আছে আৰু গোল্ডেনৰ ফুল আছে এজো আৰু ইয়াৰ মেখেলাখন এখন মেখেলাখন পিংক তাত ব্লু আৰু গোল্ডেনৰ ফুল আছে ইয়া ব্লাউজটো কত সোমাই আছে কিন্তু বিচাৰি নেপালো এজো ব্ল্যাক কালাৰ কাপোৰ গুটে জুতে ফুল আছে এই দেখিছেনে গুটে জুতে ফুল আছে সৰু সৰু গুনা কৰা ইয়া এজো কাপোৰ খুবেই ভাল লাগে ব্ল্যাক কালাৰ এখন হৈছে চাদৰ আৰু এখন মেখেলাখন আধা লেকে ফুল আছে আপোনালোকে দেখা পাইছে ইয়াৰ ব্লাউজটো ৰেড কালাৰ মেখেলা আৰু চাদৰ লগত নিমিলে ইয়া এটো ৰেড কালাৰ ব্লাউজ ইয়াৰ ব্লাউজটো মই এনে ধৰণে চিলাইছো এনে ধৰণে আজিকালি যেহেতু নতুন স্টাইল এজো ননিপাত কাপোৰ এজো মোৰ খুবেই ভাল লাগে কাপোৰ এজো পিন্ধিলে ইমানেই ভাল লাগে কাপোৰজো পিন্ধি এজো ইয়াত ব্ল্যাক কালাৰ গোল্ডেন কালাৰ ফুল আছে আৰু ৰেড কালাৰো আছে ফুল এয়া এজো ইয়েলো কাপোৰ ইয়াৰ এইখন মেখেলাখনত বেছি ওপৰলৈকে ফুল নাই এয়া ইমানখিনিলৈকে আছে তলতে ফুলটো আছে এজো ননিপাত কাপোৰ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এজো মিক্স পাট কাপোৰ গ্ৰীন কালাৰ পিংক গ্ৰীন আৰু গোল্ডেনৰ ফুল আছে এয়া আপোনালোকে দেখিছে সাইন কৰি আছে কাপোৰজোৰ এয়া এখন মেখেলাখন আৰু এখন চাদৰখনৰ গুটেখনতে ফুল আছে সৰু সৰু এয়া এখন চাদৰখন এয়া এটো আঁচলটোৰ এয়া দেখিছে খুবেই ভাল লাগে এজো কাপোৰজোৰ চাদৰ আৰু ইয়াৰ ব্লাউজটো মই স্পৰ্টিং সাইজত চিলাইছো পিছটো ৰাউন্ড দি চিলাইছো বুটাম থাকা এয়া এটো ব্লাউজটো এজো হৈছে কেঁচাপাত কাপোৰ ৰেড কালাৰ গোল্ডেনৰ ফুল থাকা বহুতে ভাল লাগে কাপোৰজোৰ বিশেষকৈ বগা কাপোৰ সৰস্বতী পূজাত পিন্ধিবলৈ বেছি ভাল এয়া
এইযোৰ কেঁচাপাত মেখেলা, আৰু এইখন চাদৰখন। চাওকচোন ইমান মৰম লাগিছে কাপোৰযোৰ। আৰু ননিপাত কাপোৰযোৰৰ ব্লাউজটো এইটো স্পৰ্টিং সাইজ ব্লাউজ, হাত কটা চিলাইছো। এইটো আৰু এযোৰ পলিপাত কাপোৰ, এইখন চাদৰখন দেখিছেনে, গোটেইখনতে ফুল আছে, ৰেড কালাৰ আৰু বুনা কৰা ফুল, গোটেইখনতে ফুল আছে। এইখন হৈছে চাদৰখন। এখন চিলোৱা হোৱাই নাই কাপোৰযোৰ, আনি থোৱাহে হৈছে, আৰু তেনেকুৱা প্ৰগ্ৰাম নাই ক'তো পিন্ধি যাবলগীয়া, সেয়ে এইযোৰ এনেকৈ থোৱা হৈছে। চিলাইলে আপোনালোকক দেখাম নিশ্চয় পিন্ধি। এইযোৰ এখন চাদৰখন, আৰু এইখন মেখেলাখন, তাতে চাদৰ পটি, ব্লাউজৰ পিচ সকলোৱে আছে। ব্লাউজৰ পিচটো হেভি, গোটেই ব্লাউজৰ পিচটোতে ফুল ফুল আছে। এইযোৰ পলিপাত কাপোৰ, আৰু এইযোৰ কাপোৰ, এইযোৰ ইমানেই হেভি কাপোৰযোৰ, পিন্ধিব নোৱাৰি, বহুতে হেভি। এইযোৰ দেখিছেনে আপোনালোকে, এইযোৰ কমলা কালাৰ আৰু গোল্ডেনৰ ফুল থকা, আৰু মাজত ষ্টন আছে, ধৰিব পাৰিছে ষ্টন, ইমানেই হেভি। আৰু এইখন চাদৰখন, আঁচলটোত গোল্ডেনৰ ফুল থকা, আৰু পটিটো অৰেঞ্জ কালাৰ, মাছটো অৰেঞ্জ কালাৰ, তাত গোল্ডেন আছে, কলকি থকা। এইযোৰ কাপোৰ বহুতেই হেভি, পিন্ধিব নোৱাৰি, বহুত কষ্ট হয় পিন্ধা। এইখিনিয়ে আজিৰ কালেকশ্যন মোৰ। কাপোৰকেইযোৰ চালে আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। মই আগলৈও এনেধৰণৰ ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।